বীৰ শ্বহীদ নীৰজ ছেত্ৰীলৈ শ্ৰদ্ধাঞ্জলি হিচাপে এটি কবিতা আগবঢ়াইছোঁ। কবিতাৰ শিৰোনাম সংজ্ঞাহীনতা। কবি জিন্তু বৰুৱা, আবৃত্তিকাৰ নয়ন নিৰ্বাণ বৰুৱা। এজাক ধুমুহা আহিছিল, হাঁহি আশা সপোনৰ কামেৰে সজোৱা আমাৰ চেনেহৰ প্ৰজাতি ভাঙি চুচুৰময় হ'ল থিতাতে। কলা মেঘে চানি ধৰা পিতাইৰ দুচকুত নামিছে লুটকৰ বৃষ্টি। দাৰুণ্যতাৰ খবৰ লৈ কিয় আহা মৃত্যু অতিথি হৈ? মই শ্বহীদ হ'ল পিতাই, দেশ মাতৃৰ বাবে বুকুত সানি ললো মৃত্যুৰ আবিৰ। মোৰ বুকুখনত উপঙি ৰোৱা বাৰুদৰ সেই গোন্ধটোৱে তোক চাগৈ বৰ অস্থিৰ কৰি তুলিছে ন পিতাই? বানে ধোৱা বুকুত গজি উঠা হতাশাৰ খেলুৱৈবিলাকে পিতাইৰ সুখৰ টোপনি মৰিছে। দুভাগ ৰাতি চিৰাল ফটা দিয়া আইৰ হাত দুখনে পিতাইৰ বুকুৰ যন্ত্ৰণাবোৰ যেতিয়া খেপিয়াই ফুৰিছিল, দুখৰ চেঁচা হবনীয়াহত কঁপি উঠিছিল তেতিয়া পিতাইৰ পুষ্ট হোৱা কলিজা। আইৰ পিতাইৰ জীৱনত এতিয়া সোণাৰুৰ হালধীয়া হাঁহি নাই, বেজাৰ লগাব পৰাকৈ এজাৰৰো সেই ৰং নাই। এই ৰংবোৰে মাথো কলিজা কপাই, মাথো কলিজা কপাই, কলিজা কপাই।